নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল লক্ষ্য জ্যোতি দাস আৰু আশা কৰোঁ আপোনালোক ভালেই আছে। আমাৰ ৰাসৰ যিটো ব্লগ দিছিলোঁ সেই ব্লগটোত সকলোৱে আদৰি লৈছে, খুব মৰম দিছে, ধন্যবাদ জনাইছোঁ। আৰু আজি মই এটা ব্লগ আৰম্ভ কৰিব ওলাইছোঁ। বৰ্তমান 22 ডিচেম্বৰ আৰু এতিয়া সন্ধিয়া 5:30 বাজিছে আৰু এতিয়া আপোনালোকক মই ডাইৰেক্টলি লৈ যাব বিচাৰিছোঁ আমাৰ আজি 22 ডিচেম্বৰে দিনৰ এটা অনুষ্ঠানৰ অংশলৈ। গতিকে আহক সবিশেষ গম পাব কি আছে কি নাই, ব্লগটো আৰম্ভ কৰোঁ। দক্ষিণ নগাঁও সাংবাদিক ঐক্য মঞ্চৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত আমাৰ এটা অনুষ্ঠানৰ কাৰণে আমাক যোগাযোগ কৰিছিলে, আমাক নিমন্ত্ৰণ কৰিছিলে আমাৰ জ্যেষ্ঠ সাংবাদিক জ্যোতিপ্ৰসাদ বৰাদেৱ আৰু দীপজ্যোতি দা। আৰু তেওঁলোকৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ অনুষ্ঠানটো কৰিবলৈ আমি গৈ আছোঁ। আৰু আজি অনুষ্ঠানটো কৰোঁতে আমাৰ যি হ'ল, আমাৰ যি কাহিনী, গোটেইখিনি আপোনাৰ লগত মই চিনাকি কৰা আৰু আপোনালোকক মই এটা বস্তু শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আজি ড্ৰেছটো ডিজাইন কৰিছোঁ অপূৰ্ব আৰু মই, ৰশ্মিয়ে পিন্ধি আছে। কেনেকুৱা লাগিলে জনাব, আমাৰতো ভালেই লাগিছে। বিশেষকৈ মোৰ ব্লাউজটো নিজেই ডিজাইন কৰি নিজেই ভাল লাগিছে বুলি কৈছোঁ বাৰু। ভাল লাগিছে ব্লাউজটো, এয়া আমাৰ ড্ৰেছ। আৰু এয়া অসমীয়া গহনাৰ ওপৰত অকণমান কাম কৰিছোঁ আৰু এয়া খুব সুন্দৰকৈ মেকআপ কৰিছোঁ অপূৰ্ব। হেয়াৰ ষ্টাইল মোৰ টোটেলি মেকআপ অপূৰ্ব আৰু মোৰ দ্বাৰা কৰা হৈছে। আমাৰ PNP ডান্স একাডেমীৰ অৰ্গেনাইজাৰ আৰু প্ৰিন্সিপাল, খুব সন্মানীয়, আৰু তেওঁৰ নেতৃত্বতে আজি আমাৰ দলটো মানে পৰিৱেশন কৰিলে তেওঁলোকৰ অনুষ্ঠান, আমাৰ অনুষ্ঠান। মনুদা, ভাল লাগিল আজি কাৰ্যক্ৰমত এই অনুষ্ঠানটো এনেদৰে কৰিবলৈ পাই আমাৰ ভাল লাগিছে। মোৰ বিশেষকৈ মই ছাত্ৰ ছাত্ৰীৰ লগতে অপু আৰু লক্ষ্যক মই বিশেষকৈ তেওঁলোকৰ সহযোগিতা আৰু তেওঁলোকৰ মাধ্যমেৰেহে এইখিনি সাধ্য হৈছে। গতিকে মোৰ PNP ডান্স একাডেমীৰ তৰফৰ পৰা মই অধ্যক্ষ হিচাপে তেওঁলোক দুইজনলৈ মোৰ মৰমৰ আন্তৰিকতা জ্ঞাপন কৰিলোঁ। লগতে আপোনালোক সকলোৱে আমাৰ এই PNP ডান্স একাডেমীৰ আজিৰ এই লাইভটো আপোনালোকে চাই কেনে পালে কমেণ্টত জনাব আৰু লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আপোনালোকক আমি ইয়াৰ পৰৱৰ্তী ভিডিঅ'টো আমাৰ এনেকুৱা অনুষ্ঠান আপোনালোকে দেখি ল'ব। ধন্যবাদ। আৰু আজি আমাৰ অনুষ্ঠানটো আছিলে আমাৰ সাংবাদিকসকলৰ এটা সন্মিলন, আৰু তাৰে এজন বিশিষ্ট সাংবাদিক দুজন আছে, তেওঁলোকৰ এই নেতৃত্বত নিমন্ত্ৰণ ৰক্ষা কৰি আমি আহিছোঁ। নমস্কাৰ, সকলোকে নমস্কাৰ। আৰু ইয়াৰ ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত আমাৰ কামপুৰৰ গৌৰৱ সাংবাদিক জ্যোতিপ্ৰসাদ বৰাদা, আৰু এইফালে দীপদা। নমস্কাৰ। কেনেকুৱা পালা? অনুষ্ঠান বৰ মনোমোহা হৈছে বুলি ক'ব লাগিব। আমি প্ৰথমে ধন্যবাদ জনাম আমাৰ কামপুৰৰে দুই উদীয়মান যুৱক লক্ষ্যজ্যোতি দাস আৰু অপূৰ্ব গোহাঁই। তেওঁলোকে ইতিমধ্যে বহু ঠাইত বহু কোৰিঅ'গ্ৰাফ কৰি জনপ্ৰিয়তা বুটলিবলৈ সক্ষম হৈছে। তেওঁলোকৰ এই প্ৰচেষ্টাক আমি কামপুৰ দক্ষিণ নগাঁও সাংবাদিক ঐক্য মঞ্চই আজি আমি চিনাকি দিছোঁ আনুষ্ঠানিকভাৱে। যদিওবা তেওঁলোকে বহুত কিবাকিবি কৰিছে, তথাপি আমাৰ সাংবাদিকতাৰ মঞ্চখনত আজি তেখেতসকলৰ অনুষ্ঠানটো অতি সুন্দৰভাৱে পৰিৱেশন হোৱাত আমি তেওঁলোক দুইজনকে আৰু যিখন বিদ্যালয়ৰ পৰা ৰাজাগাঁৱৰ PNP একাডেমী, সেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু অধ্যক্ষকো আমি আমাৰ দক্ষিণ নগাঁও সাংবাদিক ঐক্য মঞ্চৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া
আমাৰ অনুষ্ঠান হৈ গ'ল ভালে ভালে আৰু মই ভিডিঅ' দিলোঁ আপোনালোকে চালে কেনেকুৱা পালে জনাব গোটেইখিনি দিব নোৱাৰিলেও অলপ অলপকৈ দিলোঁ মই ভিডিঅ'টো আমাৰ অনুষ্ঠানৰ ষ্টেজটো অলপ সৰু হ'ল যদি ইয়াতকৈ বেছি ডাঙৰ হ'ল হয় আৰু বেছি ভাল হ'ল হয় তথাপিও ৰাইজে খুব ভাল বুলিয়ে কমেণ্ট দিছে ভাল লাগিছে কষ্টখিনি অলপ অল্প নিচিনা লাগিছে আৰু আজি আমাৰ PNP ডান্স একাডেমীৰ পৰা প্ৰথম পদক্ষেপ আমাৰ কামপুৰত আমাৰ গ্ৰুপটো আজি ইয়াত প্ৰদৰ্শন কৰিলোঁ নৃত্য প্ৰদৰ্শন আৰু ৰাইজে খুব ভাল বুলি কৈছে আৰু ভাল লাগিছে আৰু তেওঁলোকৰ পাৰফৰ্মেঞ্চো খুব ভাল আছিল কিছুমান সৰু সুৰা অসুবিধাৰ কাৰণে অলপ অসুবিধা হৈছিল সৰু সুৰা অসুবিধা মানে ষ্টেজটো সৰু তথাপি খুব সুন্দৰ হ'লে আৰু এতিয়া আমি লাঞ্চৰ কাৰণে আহিছোঁ লাঞ্চ কৰি আৰু ঘূৰা ঘূৰি যাম অ'কে চ' ব্লগ নবনাম বুলি ভাবিছিলোঁৱে কিন্তু ব্লগেই হৈ গ'ল ফাইনেলি সৰু সুৰাকৈ হ'লেও তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যিসকলে কমেণ্ট কৰিছে মানে কনষ্টেণ্টলি কমেণ্ট কৰি থাকে খুব ভাল লাগে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু ৰিচেণ্টলি বুলি নহয় ইয়াৰ আগতে এটা ৰাসৰ ব্লগ দিছিলোঁ আৰু ৰাসৰ ব্লগটোত আপোনালোকে খুব সুন্দৰকৈ আদৰি লৈছে ধন্যবাদ জনাইছোঁ আৰু এই ব্লগটো আদৰি ল'ব আৰু যিসকলে প্ৰথমবাৰ মোক চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শেষত বেল আইকনটো ক্লিক কৰি দিব অল কৰি দিব ভিডিঅ'বোৰ পাই থাকিব আপোনালোকে আমাৰ আৰু বহুত আগন্তুক ভিডিঅ' আহি আছে এইটো ষ্টেজ প্ৰগ্ৰেমৰ এটা ভিডিঅ' দিলোঁ আমাৰ শ্বুটিঙৰ বহুত ভিডিঅ' আছে ব্লগ পাব আমাৰ ডান্স কভাৰ্ছ পাব অফিচিয়েল ভিডিঅ'জ পাব গতিকে ষ্টে টিউন বাই এণ্ড ভালে থাকিব